Microsoft Word home menu aru insert to hikilu. Insert or pisot aji hobo page layout. Okay, page layout or bikhoy hikim. Page layout or কাম okay প্ৰথমতে আমি page layout or page or কাম যেনেকা home menu আখৰ font style paragraph তাৰ পাছত color style find replace select শিকিলো ঠিক তেনেকুৱা insert to table cover page blank page and clip art save smart art chart hyperlink bookmark cross reference header footer page number quick part word art drop cape date and time signature objective equation symbol এলা শিকিলো আমি insert page layout only page or কাম প্ৰথমতে আমি পেজত থিম দিম ওকে থিম দিবলৈ এয়া চাও থিম এনেকৈ ষ্টাইল হ'ব থিম ইয়াক কোৱা হয় থিম ওকে তাৰ পাছত আহিব থিম কালাৰ থিমৰ যোনটো কালাৰ সেইটো আমি সলাব পাৰিম ওকে তাৰপিছত আখৰৰ সাইজ কেইটা বুলেটিন বুলি কোৱা হয় মাৰ্জিন অৰ্থাৎ আমি এই পেজখন কলৈকে প্ৰিন্ট আউট হ'ব সেইটো মানে এই পেজৰ এই ওপৰলৈ দেখিছে ওপৰ যে খাই আছে হোৱাইট পেজ আছে এই আখৰটোক ওপৰলৈ উঠাই দিব পাৰি মাৰ্জিনত গৈ নৰ্মেলত যেনেকৈ আমি নৰ্মেল টাইপ কৰিছোঁ তেনেকুৱা থাকিব নেৰ' কৰিলে কি হ'ব আখৰখন এয়া চাওক ওপৰলৈ উঠি গ'ল ঠিক তেনেকুৱা নেৰ' 0.5 ডিগ্ৰী বটনৰ ৰাইট 0.5 উঠি যায় মডাৰেটেড উইথ আৰু মিডিয়াম ভাল হৈ যায় তাৰপাছত হৈছে অৰিয়েণ্টেশ্যন দুই প্ৰকাৰ পৰ্ট্ৰেট আৰু লেণ্ডস্কেপ এতিয়া বৰ্তমান পৰ্ট্ৰেটত আছে লেণ্ডস্কেপ হ'লে এনেকৈ দীঘলীয়া হৈ যায় আখৰটো দীঘলীয়া হৈ নাযায় পেজৰ কথা কৈছোঁ পেজটো দীঘল হৈ যায় অৰিয়েণ্টেশ্যন দুই প্ৰকাৰ পৰ্ট্ৰেট আৰু লেণ্ডস্কেপ অ'কে সাইজ কোনটো সাইজ আছে বৰ্তমানটো আমাৰ এফৰ পেপাৰ আছে গতিকে আমি এফৰ সাইজ অ'কে কলম এই আখৰখন কেইটা ভাগত ভাগ কৰিব পাৰি আমি এতিয়া বৰ্তমান এটা ভাগত আছে যেতিয়া আমি কলমত গৈ পেলাই 2 ভাগ কৰি দিম ইয়াত 2 ভাগ হৈ গ'ল এইখিনিটা কাৰেকশ্যন কৰিব পাৰি 3 ভাগ নেই আছে 3 ভাগ হৈ গ'ল 4 তেনেকৈ আমি কেইবাটা কৰিব পাৰি ঠিক আছে মই কলমত গৈ পেলাই আমি কিমানটা ভাগ কৰিম 3 ভাগ হৈ যাব ওকে এইটো আছিলে কলম পেজ সেটআপত মানে পেজটো আমি সেটআপ কৰিব পাৰিম ব্ৰেক পেজটো আমি ব্ৰেক কৰিব পাৰিম পেজটো আমি ব্ৰেক কৰিব পাৰিম ওকে তাৰপিছত ইয়াত কিমানটা লাইন নাম্বাৰ আছে এইবিলাক যেনেকৈ আমি টাইপ কৰিছোঁ এই টাইপটো কিমানটা আছে গোটেই খোপাটো আমি কণ্টিনিউ কৰি দিলে গোটেই খোপাটো কি হ'ব কেলকুলেটৰ যাব 1 2 3 4 5 59টা আখৰ আছে ওকে তাৰপাছত যেনেকৈ ইয়াৰ পৰা আমি লিখিলোঁ ফ্ৰেণ্ডছ ধৰি লোৱা এণ্ডৰ মাজত এন ডিটো তলৰ সংখ্যাত আহি গৈছে এতিয়া আমি তাত এটা হাইফেন দিওঁ এই হাইফেনেশ্যনটো ইয়াত দি পেলাই অট'মেটিক কৰি দিওঁ হাইফেন ইয়াত পিয়ৰ মিউজিকত MUSIC মিউজিকত অ'কে আহিছিলে হাইফাই
হাইফেনেশ্যন ৱাটাৰমাৰ্কটো আমি পেজৰ বেকগ্ৰাউণ্ডটো আমি পেজত ৱাটাৰমাৰ্কো দিব পাৰিম ইয়াত গ'লোঁ ইয়াত এইটো ৰেডিমেড আছে আৰু যদি এইটো দিলে এয়া চাওক ৰেডিমেড ইয়াত লিখিছে কনফিডেঞ্চিয়েল অ'কে ৱাটাৰমাৰ্ক আমি নিজেও লিখিব পাৰিম যেনেকৈ কাষ্টম ৱাটাৰমাৰ্কত গ'লোঁ কাষ্টম ৱাটাৰমাৰ্কত গৈ পেলাই ইয়াত আমি কি কৰিম এইখন আমি লিখি দিলোঁ এনেকৈ আমি লিখি দিলোঁ কৃষ্ণা এপ্লাই কৰি দিলোঁ অ'কে কালাৰ যদি দিব বিচাৰিছে কালাৰো আছে আকৌ কৰি দিলোঁ কৃষ্ণা অ'কে ৱাটাৰমাৰ্কত আহি গ'ল কৃষ্ণা তাৰ পাছত আমি পেজত কালাৰ দিবলৈ হ'লে পেজত কালাৰ দিবলৈ এইখিনি যাম এয়া চাওঁ কালাৰ যেনেকৈ আমি পেজত কালাৰ দিব পাৰিম অ'কে দিছে অকল পেজৰ বেকগ্ৰাউণ্ডৰ কাম হৈছে পেজত আমি বৰ্ডাৰ দিব বিচাৰিলে বৰ্ডাৰ আছে বৰ্ডাৰত গৈ পেলাই বিভিন্ন ধৰণৰ বৰ্ডাৰখন আছে বৰ্ডাৰ লাইন বৰ্ডাৰ দিব পাৰি অ'কে কৰি দিলে বৰ্ডাৰ আহি গ'ল ঠিক তেনেকুৱা বৰ্ডাৰত আমি গৈ পেলাই এইটো যদি আমাৰ পচন্দ হোৱা নাই আৰ্টত গৈ পেলাই বিভিন্ন ধৰণৰ আৰ্ট এংগল আছে বৰ্ডাৰ দিব পাৰি অ'কে তেনেকৈ আমি বৰ্ডাৰ দিব পাৰি অ'কে তাৰ পাছত আৰু লেফ্ট ৰাইট এইটো ইণ্ডিয়ানটো নিশ্চয় গম পায় স্পেচিং অ'কে আমি হোম মেনুত শিকি আহিছোঁ ইনচাৰ্টত অ'কে হোম মেনুত আমি শিকি আহিছোঁ স্পেচিং লাইন স্পেচিংটো হোম মেনু ইনচাৰ্ট আৰু পেজ লেআউট হ'ল অ'কে নিশ্চয় বুজি পাইছে ৰিফাৰেঞ্চত গৈ পেলাই তেনেকৈ আমি যিবোৰ কাম কৰি আহিছোঁ যেনেকৈ এড টেক্সত গৈ পেলাই লেভেল 1 আমি গ্ৰুপ বনাব পাৰিম লিংকছ টু অনলাইন ডিছকাশ্যন গ্ৰুপ অ'কে আপডেট টেবলছ কণ্টেণ্টছ আমাৰবিলাক টেবল কণ্টেণ্টছ দিব পাৰি তাৰমানে কণ্টেণ্ট ভৰাব পাৰি অ'কে ইনচাৰ্ট ফৰ্মেটিঙত গৈ পেলাই বিভিন্ন ধৰণৰ ইনচাৰ্ট কৰিব পাৰিম তাৰপাছত আমাৰ যোনটো নেক্সট ফুটনেছ আছে অ'কে পেজটো অলপ নোটছ কৰিব পাৰিম কিবা এটা আমি আখৰ ইয়াত লিখিব পাৰিম ইনচাৰ্ট এড এ নিউজ চ'ৰ্চ দিব পাৰিম তেনেকুৱা মাৰ্ক এণ্ট্ৰি কৰিব পাৰিম অ'কে এইবিলাক হৈছে আমাৰ মাইক্ৰ'ছফ্ট ৱৰ্ডৰ পেজ লেভেল আৰু ৰিফাৰেঞ্চটো নিজেই গম পাইছে এইবাৰ হ'ব মেইলিংছটো কি ধৰি লওক এটা এপইণ্টমেণ্ট লেটাৰ আহিছে সেই এপইণ্টমেণ্ট লেটাৰটো ধৰি লওক কেইবাটা পোষ্ট বেলেগ পোষ্ট থাকে সেইবোৰ পোষ্টত 4,000 5,000কৈ কি হয় এপইণ্টমেণ্ট লেটাৰ টাইপ কৰিব লগা হয় এড্ৰেছটো বেলেগ থাকে কিন্তু যোনটো এপ্লিকেশ্যন থাকে ঠিক তেনেকুৱা এপইণ্টমেণ্ট নহয় বিভিন্ন ক্ষেত্ৰত বিয়া চিঠি হওক বা অন্য কিবা ইনভিটেশ্যন কাৰ্ডেই নহওক তাত কি থাকে এড্ৰেছটো ছেম থাকে আৰু এড্ৰেছটো বিভিন্ন ধৰণৰ থাকে তাৰ পাছত আমাৰ যোনটো চিঠি লিখা টাইপিংটো একেই থাকে ঠিক তেনেকুৱা মেইলিংছত গৈ পেলাই আমি এটা চিঠিতে এড্ৰেছখন বিভিন্ন ধৰণৰ বেলেগকৈ দিব পাৰি সেইটো আমি ক'ত শিকিম মেইলিংছত অ'কে নেক্সট ভিডিঅ'ত আপোনালোকক আমি মেইলিংছটো চাম অ'কে থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'